শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক কোন উকিলে লৈছে কাম কৰিবলৈ। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক আমাৰ সকলো অসমবাসীয়ে আচলতে উকিল সন্থাই সকলোৰে অৱগত কৰিছে যে তেওঁলোকক কোনেও জামিন লোৱাত বা তেওঁলোকৰ কেছটো লোৱাত সহায় নকৰে। কিন্তু এতিয়া সেই শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক কেছটো ল'বলৈ এতিয়া উকিল ওলাই আহিছে। কোন সেইজন উকিল আপোনালোকে জানেনে? নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ, ভালনে বাৰু? শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক যিহেতু গ্ৰেপ্তাৰ কৰিলে আৰু তেওঁলোকৰ বহু কথা ইতিমধ্যে পোহৰলৈ আহিছে। তেওঁলোকৰ যিটো ধাৰাৰ আচলতে লগাইছে সেই ধাৰাটো মানুহ হত্যা কৰাৰ পাছতহে ৩০০ কিমান ধাৰাটো লগাব পাৰে। আৰু এতিয়া শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ কেছটোত আচলতে সেইটো ধাৰাৰ লগাইছে আৰু তেওঁলোকৰ এতিয়া জামিনবিহীন গ্ৰেপ্তাৰ হৈ থাকিব লাগিব বুলি বহুতৰে মুখত শুনিছোঁ। আৰু কিমান দূৰ সঁচা কিমান দূৰ মিছা সেইটো আচলতে সময়তহে উত্তৰটো ওলাব। কাৰণ কেইদিনমানৰ পাছতেই যদি মুকলি আকাশৰ তললৈ আহি শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই মুক্ত মনেৰে ফুৰিব পাৰে বা ঘূৰিব পাৰে, তেনে যদি অৱস্থা হয় তেনেহ'লে আমাৰ যিখিনি গালু বালু খোলাকটি তালু এইবোৰ সকলোবোৰ আমাৰ ফুটুকাৰ ফেনত পৰিণত হ'ব। কাৰণ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক আমাৰ অসমবাসীয়ে বিচাৰিছে যে যাৱজ্জীৱন কাৰাদণ্ড নাইবা তেওঁলোকৰ ফাঁচি। সেইটোৱে যদি নহয়, ৩ মাহ বা ৪ মাহৰ পাছত যদি তেওঁলোকৰ পুনৰ মুকলি আকাশৰ তলত যদি ঘূৰি ফুৰিব পৰাকৈ আহে, তেনেহ'লে কিন্তু আমাৰ অসমবাসীয়ে জাষ্টিছ ফৰ জুবিন গাৰ্গ এনেকৈ চিঞৰি ফুৰা কথাটো আমাৰ কোনো লাভ নহ'ব। কিন্তু আমাৰ অসমৰ গাঁৱৰ মানুহেও জানে দিয়কচোন, জুবিন গাৰ্গক কিয় মাৰিছিল, কেনেকৈ মাৰিছিল, ইমান সুস্থ মানুহ এটা পানীত নি কিয় হত্যা কৰিছিল আৰু কিমান দিনৰ প্লেনিং আছিল, সকলোবোৰ আচলতে তেওঁলোকৰ ওলট পালট যিসমূহ কথা সেই কথাসমূহৰ পৰাই সকলোবোৰ গম পাইছে। গতিকে তাত আৰু বুজিবলৈ নাই। ইতিমধ্যে চৰকাৰখনে যি পৰ্যায়লৈকে তেওঁলোকে হাতত লৈছে সেয়ালৈকে কিন্তু ধন্যবাদ জ্ঞাপন কৰিব লাগিব। কাৰণ তেওঁলোকে ৬ অক্টোবৰত গ্ৰেপ্তাৰ কৰা কথা কৈছিল, কিন্তু ১ অক্টোবৰতে তেওঁলোকক গ্ৰেপ্তাৰ কৰি অসমৰ ৰাইজক দেখুৱাই দিলে যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক তেওঁলোকে গ্ৰেপ্তাৰ কৰি আচলতে লকআপত ভৰালে। অকল লকআপত ভৰাই থ'লেই নহ'ব, তেওঁলোকৰ উচিত শাস্তিটো যেনেকৈ অসমবাসীয়ে বিচাৰিছে ঠিক তেনেকৈ যদি কৰে তেনেহ'লে আমাৰ ক'ব লগা একো নাই। কিন্তু উকিল সন্থায়ো বহু বাতৰিত বা বহু নিউজত কৈ থকা শুনিছোঁ যে তেওঁলোকে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানুৰ কেছটো হাতত নলয়। গতিকে যদি তেওঁলোকৰ কোনো উকিলে হাতত নলয় কেছটো, তেনেহ'লে তেওঁলোকে আজীৱন কাৰাদণ্ড ভুগিব লাগিব নেকি? আমাৰ আচলতে বহুতৰে মাজত সেই প্ৰশ্নটো আহি পৰিছে। কাৰণ কি কাৰণে উকিলে নলওঁ বুলি কৈছে সেই কেছটো? যদি নলওঁ বুলি কোৱা পাছত লৈ তেওঁলোকে ৩ মাহমানৰ পাছত ওলাই আহি মুক্তৰ আকাশৰ তলত যাতে ঘূৰি ফুৰিব নোৱাৰে, তাকেহে আমাৰ সন্দেহ হৈছে। কাৰণ এনেকৈ কোৱাৰ পাছতো বহু কেছ আমি দেখিছোঁ উল্টা মাৰি ৩-৪ মাহৰ পাছত ওলাই আহি মুকলি আকাশৰ তলত বিচৰণ কৰি ফুৰা দেখোঁ ডাঙৰ ডাঙৰ ক্ৰিমিনেলবোৰক। আচলতে এই সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানুৰ কথাটো বহুতেই বেলেগ। সেই গতিকে মই এই কথাষাৰ আপোনালোকৰ আগলৈ আগবঢ়ালোঁ। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।